ইভিনিং। আপোনালোকে ভাবিছে যে মই সদায় গুড মৰ্ণিং বুলি কওঁ, কিন্তু আজি কি গুড ইভিনিং ক'লোঁ। আচলতে মই আজি ইভিনিং টাইমতে ভিডিঅ'টো শ্বুট কৰিছোঁ, সেইকাৰণে গুড ইভিনিং বুলি ক'লোঁ। মই কিয় কাৰণে বাৰু আজি ইভিনিং টাইমত ভিডিঅ'টো শ্বুট কৰিছোঁ মই কৈ আছোঁ বাৰু। মই আৰু মোৰ কেইজনমান বন্ধু কালি এটা ধামাকা ৰাইড কৰিব যাই আছোঁ, তো সেইকাৰণে কালি ৰাতিপুৱাই উঠিব লাগিব। তো সেইকাৰণে আজি ইভিনিঙতে ভিডিঅ'টো শ্বুট কৰিছোঁ, কাৰণ কালি ৰাতিপুৱা ওলাই গা পা ধুই ভিডিঅ' শ্বুট কৰি থকা অতি সহজ কথা নহয়, তেনেকুৱা কৰি থাকিলে দেৰি হ'ব। তো সেইকাৰণে এতিয়াই শ্বুট কৰিছোঁ। কালি মানে এটা ধুনীয়া ঠাইত যাই আছোঁ আমি কেইজনমান বন্ধুৰ সৈতে। তো গতিকে ক'ত যাম, কি কৰিম, কিমান দূৰলৈ যাই আছোঁ সকলোবোৰ গম পাব। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো পুনৰ কালি ৰাতিপুৱা লগ পাই আছোঁ। হয়, গুড মৰ্ণিং। আমি 3টামান বজাতে ঘৰৰ পৰা ওলাইছোঁ। তো যিহেতু পোহৰে হোৱা নাছিল তেতিয়া, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। এতিয়াও আৰু ভালকৈ পোহৰ হোৱাই নাই, অলপ অলপ হৈছে, সেইকাৰণে দিছোঁ। এতিয়া আমি আহি বাৰু কালাইগাঁও পালোঁ। আমাৰ লগত আৰু 7জন আহিছে লোক, আমি 7জন যাই আছোঁ বৰ্তমান। ক'ত যাম, কি কৰিম সকলোবোৰ গম পাব, গতিকে আপোনাৰ ভিডিঅ'টো চাই থাকক। তো এইকেইটা মক্কেলাকেইটা সিহঁতৰ আহিছে। আমি এতিয়া কলাইগাঁও বজাৰ যাই আছোঁ। কলাইগাঁও বজাৰৰ মাজেৰে ইয়াতকেইটা আগত গ'ল, আৰু পিছফালে কেইটামান আছে সেইফালে। বাকী পাত আকাশৰ ভিউটো নচোৱাতকৈ একদম চালিয়া লগা হৈছে মানে। আমি বৰ্তমান যাই আছোঁ কুৰামূৰ বাগান। বহুত দিন আগৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ। মানে আগতে যাম বুলি কৈ 2বাৰ কেঞ্চেল হৈছে, মানে কুৰামূৰ বাগান যাম বুলি ভাবি থকা 2বাৰ কেঞ্চেল হৈছে। তো আজি যাব ওলাইছোঁ গোটেইকেইটা। 3টা বজাতে ওলাই আহিছোঁ, কাৰণ আমাৰ ঘৰৰ পৰা 70-75 কিলোমিটাৰ প্লাছ হ'ব কুৰামূৰ বাগানলৈকে। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। এটা কথা ক'বলৈ গ'লে মানে মোৰ লাইফত চবতকৈ দীঘল জাৰ্ণি মানে দুচকীয়া বাহনতে। 4চকীয়াত বাৰু গৈছোঁ বহুত দূৰলৈ, দুচকীয়া বাহনত বাইকতো মই ইমান দূৰলৈকে যাই পোৱা নাই মানে আজিলৈকে। কিন্তু আজি চাইকেল লৈ যাব ওলাইছোঁ, যাই চাওঁ কি হয়, যাব পৰা নাই নোৱাৰোঁ। বাবা মানে আমি ইয়াতে এনেই অলপ টাইম ৰৈ দিলোঁ আৰু। বাবা বাকী ঠিকে আছা? ভাল, বাকী ঠিকে আছা? এইটো হৈছে মুৰা দেৱালয়। তো ইয়াতে অলপ টাইম ৰ'লোঁ, এইটো বড়ো, এইফালে ইয়াতকেইটা। ইয়াতে অলপ টাইম এনেই ৰৈ দিছোঁ, মানে কেইটামান পিছত আহি আছে সিহঁতে লাহে লাহে, তো সিহঁতে অলপ টাইম ৰৈ দিওঁ। পুৰা ৰেজ হৈ আছে। এতিয়া সেই হৰিচিঙা চক পালোঁ, একদম অৱস্থা বেয়া হৈ গৈছে, একদম ঘামে জামে অৱস্থা নাই। এনেই ৰ'লোঁ আৰু কিবা এটা লৈ লওঁ খাব লাগে। এতিয়া আহি হৰিচিঙা ষ্টেচন পালোঁ। এইফালে ইহঁত দিবকৰ বাবা। আপোনালোকে চাওক এইফালে পূৰা কমচে কম 10-12 কিলোমিটাৰমানতো কোনো মানুহে নাই, পূৰা খেতি পথাৰ পূৰা একদম। আমাৰ এইকেইটা আগতে আছে পগলা কেইটা। দুফালে খেতি পথাৰ পূৰা কোনো মানুহ বাসিন্দাই নাই আৰু ইয়াত। আৰু এইফালে মাজতে পূৰা খেতি পথাৰৰ মাজতে ৰাস্তাটো আছে, বেলেগ মানুহে নাই, আমি কেইটাই বুলি ক'ব লাগিব আৰু। আপোনালোকে চাব পাৰে পূৰা খেতি পথাৰ। ৰ'দটো ওলোৱা নাই কাৰণে বাৰু ইমান স্পষ্ট হোৱা নাই। তো এইখিনি মিস্ত্ৰী বা বুলি নে কিবা বুলি কয় আৰু, ইমান এটা নাজানো। তো ইয়াতে বহুত টাইম ৰ'লোঁ, আধা ঘণ্টামান, মানে ৰাতিপুৱাৰ পৰা একো খাই অহা নাছিলোঁ। তো ইয়াতে কিবা কিবি খাই ল'লোঁ। তো এতিয়া পুনৰ যাব ওলাইছোঁ আৰু বহুত কিলোমিটাৰ নাই, 20 কিলোমিটাৰমান আছে, যাই থাকোঁ। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক। সেই জাগাখিনিৰ নাম বাৰু কি নাজানো, কিন্তু এইফালে পূৰা বাগান আছে, পূৰা বাগান মানে এইকেইটা গোটেইখিনি। তো এইফালে ইয়াত দিবাংকৰ হেৰি আৰু কেইটামান অহা নাই, ইয়াত আহি আছে লাহে লাহে, সেইকাৰণে ৰৈছোঁ আৰু অলপ টাইম। এইফালে এতিয়া ঐ চাইকেল দি ঠিক হ'ল নাই বৌ? কি বেয়া হ'ল? কি বেয়া হ'ল?
তো ইয়াৰ চাইকেলখন বেয়া হ'ল এয়া কিবা কৰি লৈ যাওঁ আৰু এইখিনি বঢ়িয়া 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 খেলো এইখানো পাওঁ যদি এইখানটো বেয়া হ'লে কি আছে তহঁতৰ তো এইফালে পূৰা বাগান দেখাই নাপায় মানে এইটো সেইটোখিনি আৰু বহুত জংঘলো আছে বাৰু তো আৰু আমাৰ ডেষ্টিনেশ্যন পাবলৈ বহুত দেৰি নাই 10 কিলোমিটাৰ আছে আৰু তো তাৰ মাজতে চাইকেল এখন বেয়া হ'ল তো সিহঁতে চাইকেলখন ভাল কৰিব লৈ গ'ল তো আমি ইয়াতে ৰৈ আছোঁ আমি 4টা আৰু সিহঁতে 4টা চাইকেলখন ভাল কৰিব লৈ গৈছে সেইফালে আছে বোলে দোকান সেইকাৰণে ইয়াতে সেইফালে গৈছে এতিয়া অলপ টাইম ৰৈ যাওঁ সিহঁত কেতিয়ালৈকে আহে এতিয়া আমাৰ গোটেইখন চাইকেল ভাল হৈ গ'ল মানে গোটেইখন মানে এখন চাইকেলে বেয়া হৈছিল সেইখন ভাল কৰি আনিলোঁ তো সিহঁতো আহি পেলাই এতিয়া কোনেও যাই আছোঁ Destination Papaya बहुत दूर ना just 1 kilometer और just 1 kilometer से जो खाली दे जो guys finally আহি মোৰ বাগান পাই গ'লো তো মেইন বাগান পোৱা নাই জাষ্ট গেট পাইছোঁ আৰু ওপৰলৈ যাব লাগিব জানি তো অলপ টাইম ৰেষ্ট লৈ লওঁ একদম অৱস্থা বেয়া দেখা পাই গমে পাইছে খামেই যামে অৱস্থা নাই কাপোৰ চাপোৰ চব খুলি দিছোঁ অলপ টাইম ৰেষ্ট লওঁ তাৰপিছত যাম আৰু ফাইনেলি গেছ ইয়াতে থকা বহুত টাইমে হ'ল ইয়াতে যদি থকাৰ অংক নাছিল কিন্তু যিটো হ'ল মানে আহোঁতে যিমান টাইম লাগে যাওঁতে আৰু টাইম লাগিব ঘৰলৈ নাযাওঁ মানে ইয়াতে থাকিম আজি তো ক'ত থাকিম সেই এনেই কালি ৰাতিপুৱা দেখোন এতিয়া আমি এনেই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ এনেই ওলাই গৈছোঁ আৰু এতিয়া ইয়াতে এইফালে পূৰা ঠিককেইটাই ফটো মাৰাত ব্যস্ত পৰিৱেশটো কিবা এটা ভাল লাগে মানে আৰু ইয়াতে বৰষুণ অলপ অলপ বৰষুণ দি আছে এতিয়া আমি গোটেইকেইটা মানে ওপৰত যাই আছোঁ আৰু এনে অলপ ফুৰি আহোঁ যায় ঘৰৰ ফালে কি কি আছে চাই আহোঁ মানে মেইন বাগানখনলৈ এতিয়ালৈ যোৱাই নাই বাৰু অলপ দেৰিকৈ যাম হ'লেও এনে অলপ চাই আহোঁ বৰ্তমান বাগানৰ এইখিনি ষ্টাৰ্টিং হৈছে আৰু ইয়াতে চাহপাতৰ পুলিবিলাক মানে হেৰি কৰে আৰু কি কৰে এইটো আৰু এইটো ডেঞ্জাৰাছ জেগা দেখোন কিবা নিবিচাৰিলে বোলে বহুত বৰষুণ দি আছে বিশাল দিগদাৰ বা বহুত তলত লৈ যাব লাগে লাহে লাহে মানে জেগাখিনি মানে গোটাই একদম পূৰা থিয়া কৰি নিচিনা একদম ডাইৰেক্ট তলত দি কিনে যোৱা সেইকাৰণে অলপ শাস্তি মানে বৰষুণো দি আছে পিছাল হৈ আছেতো বৰ্তমান তো সেইকাৰণে শাস্তি আৰু মানে এনে গৈছিলোঁ এতিয়া আপোনাৰ উঠি পেলাই যাই আছোঁ তোমাতকৈ উঠাহে কষ্ট মানে ইয়াৰ পৰা মানে এই বাগানখনো পূৰা পাহাৰৰ ওপৰতে আছে তো মানে কৰ্মৰ বাগানখন মানে যিহৰ কাৰণে ফেমাছ তো সেই মেইন বাগানখন মানে পূৰা একদম ওপৰত আছে কৈছে কি মানে আমাৰ ওপৰত বোলে যাব নিদিয়ে হেৰি কাৰণে কৰোণা হৈ থকাৰ কাৰণে হ'লেও যাবলৈ ট্ৰাই কৰিম বাৰু ইমান কষ্ট কৰি আহিছোঁ এতিয়া কি হয় চাই লওঁ ইয়াতে চাহপাতৰ পুলিসমূহ প্ৰথমতে গজোৱা হয় মানে আপোনালোকে দেখা পাইছে না নাজানো কিন্তু একদম ইয়াৰে পূৰা পাহাৰটো আপোনালোকৰ চাওক এই পাহাৰটোত পূৰা মেঘে আৱৰি আছে মানে পূৰা মেঘ পাহাৰখনত তো এইফালে চাৰিওফালে বাগান বাগান আৰু এটা ভিউ চাওক নাই একদম পাহাৰত একদম পূৰা মেঘ মানে মোৰ এটা ইচ্ছা আছে মানে মেঘৰ ওচৰত যাব একদম পূৰা ইচ্ছা আছে একদম ডাঙৰ ইচ্ছা মানে সেইকাৰণে এদিকে যাই আছোঁ এনেই বাৰু মানে ভিউটো চাই কিবা এটা ভাল লাগিছে আপোনালোকে চাব পাৰে একদম পাহাৰখনৰ কেওফালে মেঘ একদম মেঘে আৱৰি আছে মানে পাহাৰখন એટલે পুৰা চাৰিওফালে গ্ৰীণ 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 চাই মানে কিয় ভাল লাগে। এতিয়া আমি পুৰা মাজে মাজে ঘূৰি আছোঁ, মানে প্ৰাকৃতিক পৰিৱেশৰ উপভোগ কৰি পেলাই ঘূৰি আছোঁ। তো এইফালে এটা SSB কেম্প আছে বোলে, তো সেইটিকে যাম এনেই, ভিডিঅ' নকৰোঁ বাৰু কাৰণ এলাও নহ'ব পাৰেতো ভিডিঅ'। তো সেইফালে যাই পেলাই এনেই আহিম আৰু। এতিয়া মানে তাৰ পৰা আহিলোঁ কাৰণ একো খোৱা নাই এতিয়ালৈকে, তো ইয়াতে য'ত আছোঁ ত'তে খাই পেলাই যাম আৰু। তো এনেই মানে এপাক ঘূৰি আহিলোঁ, ক'ত কি আছে জানিলোঁ, তেতিয়া ইয়াৰ খাই বৈ উঠি আৰামছে যাব পাৰিমতো। তো খাই বৈ লওঁ, তাৰপিছত যাই আছোঁ। A few moments later. এবাৰ এতিয়া আমি পুনৰ আহিলোঁ, এবাৰ আমি গোটেই এতিয়া পূৰা চাইকেল লৈ আহিছোঁ আৰু। তো
ওপৰত উঠোৱাহে কথা আৰু জোৰ লাগিছে উঠোৱাই পৰা নাই চবৰে অৱস্থা মোৰ মোবাইলটো অলপ টাইম থৈ দিওঁ আমি এইখিনি ঠাইত বহুত টাইম ৰ'লোঁ সেইফালে চাহপাতৰ মানে বাগিচা মানুহে চাহপাত ছিঙি আছে আৰু এইফালে পূৰা পাহাৰৰ ওপৰৰ পৰা ভিডিঅ' আৰু পূৰা ফ্ৰণ্টত এখন পাহাৰ আছে আৰু এটা নদী আছে তলতেই গৈছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'ল বাৰু তো এইফালে পূৰা পাহাৰৰ আগত পূৰা নদী আৰু আৰু এইফালে এইকেইটা পূৰা আমি ইয়াতে ৰৈছিলোঁ অলপ টাইম চাইকেল উল্টাই আমি তাৰ পৰা আহিলোঁ বাকী বাট যাওঁতে বহুত কষ্ট হৈছিল কিন্তু আহোঁতে পূৰা ফাইট পাই আহিছে ফালি এইকেইটা পূৰা আগত গৈছে একদম হাত চাত মেলি তামাম ফালি যাই মই পেডেল মাৰিব লগা হোৱাই নাই পূৰা তেতিয়াৰ পৰা আমি আহিছোঁ তলৰ পৰা ওপৰৰ পৰা যেতিয়া তললৈ আহিছোঁ মজা মজা 2 hours later. এতিয়া আমি আকৌ ফুৰিব আহিলোঁ আৰু এইফালে আপোনাৰ পাহাৰৰ ভিউটো চাওক না পূৰা একদম মজা ডাৱৰে আৱৰি আছে মানে বাকী বাট লাইভ হ'লে এনেকুৱা হ'ব লাগে পূৰা সেউজীয়াৰ মাজত আমি কেইটামান মানুহ আৰু অ' মাই গড আগৰ ভিউ চা না বে পাহাৰখনৰ ভিউ চা এ মাই গড বে কি ভিউ এই তো আমি এতিয়া আহি কি বুলিব কয় এইখিনি হেলিপেড পালোঁ মানে ইয়াতে এৰোপ্লেন পৰে বোলে নাজানো তো ইয়াতে মানুহবিলাক ফটো চটো উঠিব আহে আৰু মানে এই ফিল্ডখনৰ কাৰণে কুৰামূৰ বাগান ফেমাছ আৰু তো ইয়াৰ 360 ভিউ এটা দেখা দিছোঁ এইফালে পূৰা খালী কাষে কাষে চাহ বাগান আছে আৰু এইফালে চাহ বাগান এইফালে আগত পূৰা পাহাৰ আছে সেইকাৰণে ভিউটো চাই ভাল লাগে মানে তো এইখিনি আৰু বিশেষ একো নাই আৰু ইয়াত আমি এতিয়া কুৰামূৰ ষ্টেজৰ পৰা আহিলোঁ এতিয়া বোলে উৰুমত যাম মানে চাৰিওফালে গ্ৰীণ একদম মানে ইয়াৰ পৰা যাবৰ ইচ্ছা নাই আপোনাৰ চাব পাৰে চাৰিওফালে গ্ৰীণ আৰু বেলেগ একো দেখা নাপায় আৰু আমাৰ যাওঁতে এটা কথা ভাল হৈছে মানে আমি পেডেল মাৰিব লগা হোৱাই নাই এনেই যাই আছোঁ মানে তললৈকে সেইকাৰণে যাই মানে খুব ভাল লাগিছে আৰু Day 2. গুড মৰ্ণিং ফ্ৰম কুৰামূৰ বাগান তো আমি কালি ইয়াতে থাকিলোঁ কুৰামূৰ বাগানতে কাৰণ ঘূৰি যাব নোৱাৰিলোঁ আৰু মানে বহুত দূৰ হয়তো বহুত কষ্ট হয় কাৰণে ঘূৰি নগ'লোঁ তো কালি আমি ক'ত আছিলোঁ এতিয়া দেখুৱাম তো কালি আমি এই ঘৰটোতে আছিলোঁ তো এইফালে এডাল ডাঙৰ গাছ আছে বহুত ডাঙৰ মানে একদম ফুট থকা গছ যেন লাগে একদম বহুত ডাঙৰ তো এইফালে আৰু আমি কালি এই ঘৰটোতে আছিলোঁ মানে আমাৰ এটা দাদা এজনৰ থাকে ইয়াত এই তাতে থাকিলোঁ আমি গোটেইকেইটা মই এতিয়া ঘৰৰ পৰা ফ্ৰণ্টৰ ভিউটো দেখাই আছোঁ বাৰু কি ধুনীয়া লাগে মানে ইটো ঘৰ আৰু ইয়াৰ ফ্ৰণ্টৰ ভিউটো চাওক আপোনালোকে পূৰা একদম পাহাৰৰ ওপৰত দিগি যোৱা পূৰা গাছেৰে ভৰ্তি মানে যাই ভাল লাগে মানে ঠাইখিনিত থাকিও ভাল লাগে পূৰা ঠাণ্ডা একদম আমাৰ তাতে হ'লে একদম ফেন নোহোৱা থাকিব নোৱাৰিলোঁ হয় ইয়াতো ফেন নোহোৱা চলি যায় মানে পূৰা থাকি ভাল লাগিছে আৰু কিবা এতিয়া আমি তাৰ পৰা ওলালোঁ এতিয়া আপোনাৰ ঘৰলৈ যাই আছোঁ এতিয়া আপোনাৰ ভিডিঅ'টো চাই থাকক আৰু আজি ক'ৰবাত যাব পৰা বৰ্তমানে ফিক্স হোৱা নাই বাৰু যদি বেলেগত ক'তো নাযাওঁ তো ঘৰতে যাম চাই লওঁ কি হয় এতিয়া কুৰামূৰ বাগান বাই বাই পাৰিলে কেতিয়াবা পুনৰ আহিম আমাৰ ইয়াৰ পৰা ওপৰলৈ উঠি যাওঁতে মানে হাহাকাৰ হৈছিল এতিয়া তললৈ যাব লাগে তো বিন্দাছ একদম চাইকেল ইমান পেডেল মাৰিব লগা হোৱাই নাই মানে আৰামছে যাই আছোঁ আৰু তো ইহঁতিটা আগত যাই আছে আৰু মই এইটো পূৰা ফালি যাই আছোঁ মানে যদি কেতিয়াবা এইফালে আহে তেতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিব তো ইয়াৰ মানে বেছিবিলাক মানুহে মানে চাংঘৰত থাকে মানে কাৰণ ইয়াতে হাতী চাতী আহেতো তো সেইকাৰণে তেওঁলোকে চাংঘৰত থাকে আৰু তো যদি দেখা পাব আপোনালোকো দেখাই আছোঁ বাৰু আপোনালোকে সেই গাছডালত চালি দেখা পাব এটা চাংঘৰ আছে ইয়াতে আৰু এটা বস্তু দেখাই আছোঁ মানে এই গছডালত এইখন এখন চাংঘৰ মানে ইয়াতে খেতি চেতি চাই থাকে আৰু ইয়াতে বহি পেলাই মানুহে তো আগতো এটা আছে এইটো চাংঘৰ আগতো আছে তোমাক দেখা পাইছে তো এনেকুৱা মানে বহুত ঘৰ আছে আৰু এতিয়া কাষে দেখা পায় মানে প্ৰায়ভাগ মানুহৰ তাতে আছে এনেকুৱা ঘৰ মানে লাইফত এটা ইচ্ছা কেতিয়াবা চাংঘৰত থাকিম আৰু বিশেষ একো নহয় আৰু এতিয়া চাংঘৰত থাকিম সেইটোৱে ইচ্ছা আৰু মানে এটা ৰাতিৰ কাৰণে হ'লেও এদিন মানে যদি চাংঘৰত থাকিব পাম না সেইটো খুব ল'ব ইচ্ছা মানে চাংঘৰত থাকি কেনেকুৱা লাগে সেই ফিলিংছটো ল'ব ইচ্ছা মানে তো থাকিব বিৰাট মন আছে আৰু চাই লওক কেতিয়ালৈকে থাকিব পাৰোঁ ये मैं हूँ और ये लोग मेरा कमीना दोस्त है हम सब घर के लिए जा रहे हैं तो यहाँ चारों तरफ सिर्फ ग्रीनरी सब टी की गार्डन है और कुछ नहीं
এতিয়া বহুত টাইম আহিলোঁ অলপ মানে ৰেষ্ট লৈছোঁ আমি এইফালে ই আছে আৰু এইফালে বাকীকেইটা আছে ফালে আহি পালোঁ ঘৰলৈ বহুত দূৰ নাই 15 কিলোমিটাৰ আছে তো ইয়াতে কিবা এটা খাই লওঁ ৰাতিপুৱাৰ পৰা একো খোৱাই নাই অলপ কিবা খাইছিলোঁ আৰু একো খোৱা হোৱাই নাই খাই লওঁ হোটেলত ভাতকে খালোঁ ভাত খাই পেলাই আমি এতিয়া আহিলোঁ বাৰু তাৰ পৰা মানে এতিয়া ইয়াতে অলপ টাইম ৰৈছোঁ কাৰণ কেইটামান অহা নাই সিহঁতে তাতে কিবা লৈ আছে আহক তাৰপিছত যাম আৰু ঘৰলৈ যোৱাকালি আহি পাওঁতে অলপ দেৰি হ'ল লগতে ভিডিঅ'টো এণ্ড কৰা নহ'ল কাৰণ আহি পেলাই বহুত ভাগৰ লাগিছে অলপ ৰেষ্ট ল'লোঁ তো আজি নেক্সট ডে ভিডিঅ' আৰম্ভ কৰিছোঁ এতিয়ালৈকে মই ভিডিঅ'টো এডিট কৰা নাই ভিডিঅ'টো দীঘল হ'ব অলপ কাৰণ 4.5 হ'ল আজি দি ভিডিঅ'টো আৰম্ভ কৰা হ'লেও ছুটি কৰিব চেষ্টা কৰিম আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব যদি ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজি মোৰ চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম এতিয়া টাটা বাই বাই